নমস্কাৰ ষ্টুডিঅ'ত মই ৰাজীৱ গগৈ আপোনালোকে চাই আছে নিউজ নাও লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু খেয়া হৈছে দিছপুৰৰ পৰা হেৰাইছে কোটি কোটি টকা 1 কোটি 2 কোটি 10 20 কোটি নহয় 100 কোটি অথবা 200 কোটি দিছপুৰৰ পৰা হেৰাইছে এইখন ৰাজ্যৰ যেটো প্ৰশাসন যন্ত্ৰৰ মূল হৃদপিণ্ড তাৰ পৰা হেৰাইছে 966 কোটি টকা আৰু এই 966 কোটি টকাৰ হেৰুৱাৰ লগে লগে এতিয়া দিল্লীটো জুকাৰণি উঠিছে যেটো কেগ বুলি কোৱা হয় কেগে এতিয়া অসম চৰকাৰলৈ জৰুৰী নিৰ্দেশনা দিছে যে এই হেৰুৱা টকা ক'ত গ'ল হিচাপ লাগে তেওঁলোকক চাওঁ আহক এক বিশেষ প্ৰতিবেদন অসম চৰকাৰৰ ৰাজকোষৰ পৰা হেৰাল 966 কোটি টকা হেৰুৱা ধনক লৈ দিছপুৰত হাহাকাৰ কোট কোনে কেনেকৈ খৰচ কৰিলে এই ধন ৰাখি হিচাপ নাই ৰাজ্য চৰকাৰৰ হাতত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক এতিয়া লগ নেৰা হৈছে কেলেংকাৰীয়ে এইবাৰ দেশৰ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল চমুকৈ কেগে জবাবদিহি কৰিছে অসম চৰকাৰক কিয়নো 2018-19 বিত্তীয় বৰ্ষত অসম চৰকাৰৰ 42টা বিভাগে খৰচ কৰা 966 কোটি টকাৰ হিচাপ মিলাব পৰা নাই বিত্ত বিভাগে কেৱল হিচাপ মিলাব নোৱাৰাই নহয় কোট কোনে কেনেকৈ এই বৃহৎ ধনৰাশি খৰচ কৰিলে তাৰ কোনো তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত তথ্য অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা বিত্ত বিভাগে 2 কোটি 60 লাখ 26,600 টকাৰ বিত্ত টেক্স বিভাগে 93,31,951 টকাৰ আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগে 21 কোটি 71 লাখ 54,323 টকাৰ আকস্মিক হিচাপৰ খৰচ বৰ্তমানলৈকে দাখিল কৰিব পৰা নাই কেগৰ ওচৰত ইয়াৰ উপৰি কৃষি বিভাগে 1,01,705 টকা উদ্যোগ আৰু বাণিজ্য বিভাগে 2,30,200 টকা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে 145 কোটি 17 লাখ 12,970 টকা গড়কাপ্তানি বিভাগে 25 কোটি 70 লাখ 23,058 টকা সমাজ কল্যাণ বিভাগে 37 কোটি 53 লাখ 19,857 টকা খৰচৰ হিচাপ দিব পৰা নাই আনহাতে তথ্য আৰু জনসংযোগ বিভাগে খৰচ কৰা 2,30,200 টকা স্বাস্থ্য বিভাগে খৰচ কৰা 105 কোটি 96 লাখ 67,316 টকা শিক্ষা বিভাগে খৰচ কৰা 85 কোটি 28 লাখ 69,002 টকা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে খৰচ কৰা 2 কোটি 12 লাখ 97,854 টকা ক'ত ব্যৱহাৰ হ'ল তাৰ তথ্যও নাই আজি পৰ্যন্ত কেৱল এয়াই নহয় স্বয়ং মুখ্যমন্ত্ৰীৰ সচিবালয়ে 1,19,560 টকা বিধানসভাৰ সচিবালয়ে 2,16,508 টকা ৰাজ্যপালৰ সচিবালয়ে খৰচ কৰা 20,75,717 টকাৰ হিচাপ নাই ৰাজ্য চৰকাৰৰ ওচৰত ইফালে 2016 চনৰ পৰা বিভিন্ন বিভাগে ব্যয় কৰা 17,000 কোটি টকাৰ খৰচৰ খতিয়ানো কেগক দাখিল কৰিব পৰা নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ইতিমধ্যে কেগে এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ খৰচৰ খতিয়ান অতি শীঘ্ৰেই দাখিল কৰিবলৈ ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশ দিছে কেগৰ এই নিৰ্দেশ পোৱাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে দিছপুৰত হিয়ে প্ৰশ্ন হৈছে আকস্মিক খৰচৰ নামত অসম চৰকাৰৰ বিভিন্ন বিভাগে ব্যয় কৰা 966 কোটি টকাই কাৰোবাৰ পকেট গৰম কৰা নাইতো একে সময়তে 966 কোটি টকা খৰচৰ হিচাপ অসম চৰকাৰে কেনেদৰে মিলাই সেয়াও লক্ষণীয় হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও